নমস্কাৰ সো ডাইৰেক্টলি পইণ্টত গৈ আছো ইন্ট্ৰোডাকশন দিবলৈ সময় নাই সো মোৰ দিব লগা মেছেজটো হিটিয়ে এইটো ভিডিঅ'ৰ যোগেদি যে যোৱা 4 দিন 4 ৰাতি ধৰি আমাৰ বাক্সা জিলা বিটিয়াৰত ডিস্ট্ৰিক্ট বাগানপাৰা সমষ্টি মানাস চকী ওচৰত আমি বসবাস কৰোঁ 4 দিন ধৰি হাতীয়ে যে উৎপাত কৰিলে এতিয়া মেছেজ দিব লগা হিটোৱে ৰাইজে ভোট দি জয়যুক্ত কৰা আমাৰ যেটো প্ৰতিনিধি সকলে বা আমাৰ বিটিআৰৰ যেটো ফৰেষ্ট ডিপাৰ্টমেন্ট ইমান কেয়াৰলেছ হ'ব পাৰেনে বা আমাৰ প্ৰতিনিধি সকলে ইমান ইৰেসপন্সিবল হ'ব পাৰেনে যে না খবৰ না কি স্কিম বহুত বনালে কিষানৰ নামত আজি 17টা 18টা কিবা কিবি ইনষ্টলমেন্টৰ পইচা দিও আছে কিন্তু আচৰিত কথা ইটোৱে যে 4 দিন 4 ৰাতি ধৰি মানুহৰ খেতি পথাৰত যে হাতীয়ে উৎপাত বা হাহাকাৰ লগাই আছে তাৰ প্ৰতি কিন্তু কোনেও মাতা দেখা পোৱা নাই কিন্তু ৰাইজে কষ্ট পাই আছে ৰাইজে হাজাৰ লাখ ৰাইজে ভোট দি জয়যুক্ত কৰা সেই এজন প্ৰতিনিধিয়ে যেতিয়া মিনিষ্টাৰ হৈ তেখেতসকলক ৰাইজৰ পইচাই দি ৰাইজৰ টেক্সে দি বেপাৰ বাণিজ্য কৰি যিখিনি টেক্স চৰকাৰক দিয়ে এই ৰাইজে সেই ৰাইজৰ যেতিয়া সমস্যা হয় তেতিয়া এই সমাধানটো কৰিবলৈ ইমান প্ৰবলেম কিয় জেট সিকিউৰিটি জেট প্লাস সিকিউৰিটি এনএসজি এজন মানুহৰ দেহ ৰক্ষা কৰিবৰ কাৰণে কিন্তু সেই ৰাইজ সেই খেতিয়কসকলে জনে 6-7 মাহ ধৰি নিজৰ পেটৰ কাৰণে নিজৰ ঘৰৰ কাৰণে নিজৰ পৰিয়ালৰ কাৰণে যে 7 মাহ বৰষুণ ৰ'দ তোৰ মাজত যুজি যে খেতি কৰে সেই খেতিবিলাকক ৰক্ষণাবেক্ষণ কৰাত কিন্তু চৰকাৰ বা আমাৰ ফৰেষ্ট ডিপাৰ্টমেন্টে কমপ্লিটলি ফেইলাৰ হৈছে বুলি ক'ব লাগিব চৰকাৰে নিযুক্তিও দিছে দিয়া নহয় এতিয়া ক'বলৈ গ'লে কোনিবা বেয়া পাবও পাৰে কিন্তু মই এটো কোনবা পাৰ্সোনাল ব্যক্তিক টাৰ্গেট কৰি কোৱা নহয় ৰাইজৰ সমস্যা যি হৈ আছে যি ৰাইজে ভুক্তভোগী হৈ আছে বৰ্তমান সময়ত 80টাৰ ওপৰত হাতী খেদিবলৈ যেতিয়া 6-7 জন ফৰেষ্ট গাৰ্ড বা ফৰেষ্টাৰ পঠাই দিয়ে এটো সম্ভৱ নাকি হাতত কোনো অজাৰ নোহাকে লাঠি জঙাল লৈ হাতী খেদিবলৈ পঠাই দিয়ে কিছুমানৰ অৱস্থা এনেকে বেয়াও দেখা পাইছো যেটো মই এতিয়া ভিডিঅ'ৰ মাজেদি ক'বলৈও লাজ লাগিছে কিন্তু ক'বলগীয়া বাধ্য আবেলিৰ 6টা বাজিল আজি হল 22 তাৰিখ নৱেম্বৰ মাহৰ 2024 এতিয়া মই শুনা পাই আছো এই ঠায়ে যে ফায়াৰ ক্ৰেকাৰ্ছ ফুটাবলৈ আৰম্ভ হ'লগৈ মানে হাতীৰ আকৌ উৎপাত হ'বলৈ গৈ আছে কিন্তু আজিলৈকে ইয়াৰ উপৰেও মাতা দেখা নাই ক্ষতিপূৰণৰ কথা মই ক'ব নাযাওঁ বছৰে যেটো নিজৰ পৰিয়ালক খুৱাবলগীয়া যিখিনি খেতি আছিল হেতু কাৰোবাৰ বহুতৰে নষ্ট বা অনিষ্ট হৈ যোৱাটো দেখা পালো ইয়াৰ দুখ সেই ভুক্তভোগীহে জানিব তো প্ৰকাশ কৰিব পৰা নাই কিন্তু আমি গম পাওঁ ওয়াইল্ড লাইফৰ নামত বা হাতীৰ নামত বহুতখিনি কিবা কিবি প্ৰটেকচনৰ আইন পাস কৰি দিয়া হৈছে এই হাতীৰ প্ৰতি কিবা আঘাত কিবা হলে হে মানুহজনে দায়ী হে ৰাইজে দায়ী কিন্তু কোনেও বুজি নাপায় যে হে ৰাইজে হে আঘাত বা সেইখিনি কামটো কৰিব লগা হল কিয় ডিফেন্স নিজৰ খেতি বচাবলৈ যিখিনি ডিফেন্সিভ হ'ব লাগে হেতু হে কৰিলে কিন্তু আমাৰ প্ৰটেকচন কোড তাৰ বিনিময়ত উল্টাকৈ সেই ডিফেন্সিভ হোৱা ভুক্তভোগীজনে আকৌ আইন ব্যৱস্থাৰ নামত হে আৰু শাস্তিহে প্ৰদান কৰা হ'ব যেটো আমাৰ অভিযোগ আমাৰ দুখ আমাৰ যেটো কষ্ট হেতু আমি কাক জনাম কাৰ ওচৰলৈ যাম যেটো আমি এতিয়া যিখিনি ইৰেসপন্সিবিলিটি কেয়াৰলেছনেছ আমি দেখা পাই আছো যে 80টাৰো ওপৰত 80টাতকৈ ওপৰৰ হাতী খেদিবলৈ 7জন বা 8জন গাৰ্ড পঠাই দিয়ে হেতু কিমান লৈকে সো এনেকুৱা পৰিস্থিতি এটা প্ৰতিনিধি আছে সেফটিত প্ৰটেক্টেড হৈ আছে সময় আহিব নিজৰ দিবলগীয়া ভাষণখিনি দি থৈ যাব তাৰে মাজত ৰাইজৰ মাজত ভগিব লগা হে ৰাইজে সো কোনি বিচাৰ কৰিব কোনি নকৰে হেতু মই ৰাইজৰ ওপৰত এৰি দিছো আপোনালোকে কমেন্টছ কৰি জনাওক যেটো আমি যে কষ্ট ভগি আছো হেতু আমি অকল কিয় ভগিম সেই প্ৰতিনিধিজনক আমি যে পঠাই দিছিলো সেই ডিপাৰ্টমেন্ট বিলাক যাক এটো চাবলৈ দায়িত্ব দিয়া হৈছিল তেখেতসকলে হসাকৈ নিজৰ ডিউটিখিনি সময়মতে পালন কৰিছে না নাই
সেইটোৰ ওপৰত আপোনালোকে নিশ্চয় কমেণ্টছ কৰিব বুলি মই আশা ৰাখিছোঁ আৰু মিডিয়া আমাৰ সেইখিনি কষ্টবিলাক যাতে কভাৰ কৰে আৰু বিষয়ববীয়া আৰু আমাৰ লগত যে হৈ থকা এই ইনচিডেণ্টবিলাক যাতে ৰাইট প্লেছত আমাৰ ৰেছপেক্টেড অনাৰেবল মিনিষ্টাৰ্ছ বা ডিপাৰ্টমেণ্টছৰ অফিচাৰ্ছবিলাকে গম পায় তেখেতসকলে সেইটোৰ ওপৰত যাতে বিচাৰটো লয় অতি সোনকালে লয় যাতে পিছত ৰাইজে আৰু বেছিকৈ অভিযোগ যাতে দিবলগীয়া নহয় আৰু এইখিনিয়ে ক'ম শেষত যে ডিপাৰ্টমেণ্টছে যদি এইটোৰ প্ৰতি দায়িত্ব ল'ব নোৱাৰে তেতিয়াহ'লে ৰাইজৰ ওপৰত এৰি দিয়ক আমি বিচাৰ কৰিম নমস্কাৰ ক'বলগীয়া এইখিনিয়ে আছিলে ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিবা